বিশ্বনাথর কুমলিয়া খবর তু বতা হইব চুপাশে জোকাৰি গ'ল সকলোৰে বুকু কঁপি উঠিল মোৰ হুচেইনৰ ঘৰখন লৈ কিমান চিঞৰ কিমান কষ্ট 4 দিন ধৰি বন্ধ দুৱাৰ অন্ধকাৰটো যেন দীঘল ৰাতি কোনে শুনিব সেই কান্দোন কোনে মচিব সেই দাগ আইনৰ হাত আগবঢ়িল আৰু ৰহস্যটো খুলি গ'ল ন্যায় লাগে কুমলীয়া ন্যায় লাগে সত্যৰ মুখ খুলি দিয়ক অন্ধকাৰ এতিয়া নাই আৰু নাই ন্যায় লাগে হৃদয় মুখ খুলি দিয়কে নাবালিকাৰ কান্দোন শুনি মানুহ হ'বই লাগিব শেষত খবৰ আহিল পাছৰি যেন থমকি ৰ'ল সময় বিশ্বনাথ আৰক্ষীৰ হাতত উদ্ধাৰ হ'ল সেই শিশুটি কিয় এইদৰে কিমান প্ৰশ্ন উঠি আহে আইন সমাজ বিবেকহীন আজি উত্তৰ বিচাৰে দোষীৰ নামত লুকাব নালাগে দোষৰ ওপৰত তলেও পৰে সুৰক্ষাৰ কথা কেৱল কথা নহয় সুৰক্ষাই হ'ব লাগে কাম ন্যায় লাগে কুমলীয়া ন্যায় লাগে সত্যৰ মুখ খুলি দিয়ক অন্ধকাৰ এতিয়া নাই আৰু নাই ন্যায় লাগে হৃদয় ফুলি দলি উঠে নাবালিকা